করবাক লগি কান্ধত নাঙালং আহৈ আখৰ চিনবাক লগি হাতত কিতাপ লং ও দিনে ৰাতি কেংকে খাইছা খেন্থে কৰা খেতি ভাই হাত খেন্থে কৰা খেতি ও পাঞ্জাব দেশৰ উদাহৰণ আমি ল'বা আলু মাখনত এন্দু ধুচিয়া খাই ফেলে এক কইলাক আপোনাক কৈছিলো ৰুমা উখা ৰান্ধিবাক গেলি উখা ৰান্ধিৰ কোন দিনে যাবাৰ টাইম পাইছো মই বেলেগৰ মানে আলু খাই খাই কইলাক নিজৰ ওলাই নাই তাক গেলি অলবৰ বেলেগৰ মানে হাত দিছি এলা এই দুই কি কাজিয়া কৰি মৰিছে এই কাজিয়া কৰিছে ৰিক্সা নাই দুকে ভাঙি দিছে না নাই থাক দে জিংকে মৰে মৰাক এই পানী আনছে নাই পানী আনজা গলুকে আছে দুকে কুবা আমি পানী চানি ইনবা নৰো পানী ইনবে নৰা স্কুলকো যাব নৰা গেইছে না পানী ইনবে যা স্কুলকো যাব নৰা পানী ইনবে নৰা যাবি না পানী ইনবে না না যা কুবা আমি গেইছে না কারবার হলে আজি মোর পয়সাও নাই লগত ইটা এখিনি সময় কাবা এটা 200 টাকা লৈ যাব পাৰিলিও কাক বনাও ওপৰলৈ মোৰ দেখি নাচাই আছে আজি দিনটো 200 টাকা এটা তেল গাড়ীখন কি হল মোৰ গাড়ীখন আমাক বেল বনাব লাগিব পাইছো এটা মক্কেল এক আজি বেল বানি ফেলে এটা পাই এক তিৰিটোক পটে ল'বা পাৰিলি টকা মোৰ হৈ যাব আজি হৈছিয়া কথা নাই ও চিনি পাইছ না কি হা কোনি আই কাক মাছি তোক মাছি নাজনু মাছনি নাপাও তাকে তো মই চিনি নাপাও দেখোন ও কাক মাছি চিনি বনাই ও মই মোক চিনি বনাই বেটা চিনাকি লগৰ এ মই চিনি পোৱা নাই দেখো মোক চিনি বনাই পোৱা নাই তো এই হেই হেই মানে এ নয় দি যাই জি নয় দি মোক চিনি বনাই শুন দে কচোন এ নৰেনচুৰৰ লগ লেপকন বল চুৰ কৰিছিলে যে ঘৰৰ চেথেৰ কি অলপমান চাই চিতি কথাবিলাক ক'ব লাগে তই মোক তোৰ দাইদেৰে কি নৰেনে কি কৈছিল নৰেনে হিন্দীটো সানি পেলাই মোক সোমাই দে বোলে মই কিয় সোমাই যাম গেলো দেচোন তাৰ কথা শুনি ভাই থাকে ঘৰৰ বাতিটো সামটামাই দিছে আহিবা নোৱাৰো এনেকৈ সামে পিছত নৰেনে ঠেকত দেখি তাৰে টিপটো তানে ভিতৰত দেখি মই বোলে ইদ্যা এৰি দিলে বাপা ওলাই আহিলো আৰু এটা কথা এইটো কোনি এনকে নাচবো চকুইলে মাটিত পেলটো দিম খেলবা নাংকে না মোক হুচ্চুতো বইনেতো হ'ব পাৰে না এইটো কোনিনো বনি নহয় মোৰটো এই আগবাজি কিবা এটা চুৰ কৰি আনা তিৰি এটা কথা কৈছিলো তই আছিলি নেকি সেইটো মোৰ নহয় নহয় মই আনছো কিবা কৰি এইটো মোৰ হ'বলগীয়া তো এই বেলেগ চৌকা দেই কিন্তু বা হেংকি নাচবো এই খাইছো দে হ'লে কি কৰি আছা কি কৰিবি আৰু আলুৰ খেতি কৰিছো দে আলুৰ খেতি কৰিছা এইগিলা আলু গাজাই নে ক'ৰবাত এই শুন মই কওঁ এইগিলা বাদ দিবা পাৰে তই মই ৰিক্সা এই চা মই চশমা চা এইযোৰ চশমা তই মই চাবে এই যে চশমা কেই টাকা বুলি ভাবিছা তই গম পাইছো আৰু কিমান দাম হ'ব আমি তোৰ মতে 50 টাকা লৈ আহিছা এই 1200 টকা এইযোৰ চশমা এইযোৰ জোতাৰ দাম কিমান জানা কিমান 1000 টাকা এই লম্পেন দেখিছা মোৰ আৰু বেগত মোৰ লেপটপ আছে কি মই ৰাস্তাত যাই থাকাতে মোৰ কাম কৰি ফেলবা পাৰো আৰু টকা মোৰ একাউণ্টত জমা হৈ থাকে গম পাইছা আগতে কি হৈছিলো মই চুৰ লাহেকে ক চুৰ শব্দটো ইমান জোৰ কিয় কওঁ তই লাহেকে ক'ব লাগে আগতে তই চুৰ আছিলি সিংকিয়ে ক তোৰ দাইদেৰে চুৰ আছিল নে নাই মোক হিন্দীটো খান্দি ফেলে মোক ভিতৰত সোমাই দে গম পাইছা কি বাহিৰত থাকে গিলাচটো হাহাকাৰ লগে মোক ধৰি থানাত মই কিমান জেল খাইছো হয় না দাইদেৰে হাৰি যায় ইটো খং উঠে মোৰ মাজে মাজে দাইদেৰে হিন্দীটো খান্দি মোকে সোমাই দে যিয়ে নহওক কিন্তু এতিয়া মই কি হৈ গ'লো ৰিক্সা এইগিলা এটা কথা হৈছে কি জানা নাই এইগিলা আলু খেতি এইগিলা কোদাল মাৰি এইগিলা লাভ নাই বুজিছা না এইগিলাখান কাম কৰি তই কোনো দিন স্বাৱলম্বী হ'ব নোৱাৰা আকৌ কৰিব নোৱাৰা কি মোৰ লগত তই নেটৰ সেই বিজনেছ আছে নেটৱৰ্ক বিজনেছ এটোৰ কেনে বিজনেছ তই খালি নেটত একে নেটডাল লগে দি তোৰ একাউণ্টত পইচা লাইন লাগি থাকিব মোক কোনে থাকে ভাই যাম দে যাওঁ মানে এনে দিবা নোৱাৰি আজিকালি দেখিছা তই আজি এটা কাম কৰোঁ এটা কথা তই কৰিব ইচ্ছা কৰিছা আচ্ছা এই তোৰ কাষত যে বহি আছে তোক কোনে
এইটো মোৰ তি ক'ব জানাই নেকি আৰু যি আছে যদি তিৰি মই ঠগাই দে কিন্তু মাৰিবা কিয় ঠগা কাৰণে ঠগা বুলি কৈছো না ধুনীয়া ইমান ঠগা তুই ক'ত বেয়া কৈছে মোৰতো সিমান হেৰি নহয় দেই ভাই আনছো ক'বাৰ পাই এতিয়া বাদ দি তোক মই নেটৱৰ্কৰ বিজনেছত মই তোক মই 1 নম্বৰত ৰাখিছো মোতকৈ ওপৰত লৈ যাম তোক এতিয়া তই আজি মোক 200 টকা দে আজি মোক যাওঁ চাউল কিনবা কি চাউল কিনবা পইচা নাই তই নেটৱৰ্ক বিজনেছ কৰিব আহিছে চাউল কিনবা পইচা নহকে তোক কদাল মাৰাৰ পাই তোক নিবা আকাশত বহাবাক লাগি চাই আছো তই হয় না নহয় দে হ'ব দেচোন চিন্তা কৰি তই এতিয়া মোক 200 টকা ক'বাৰ পৰা হ'লে ধাৰে ধুকৰে আনি দি চাউল তাল বেছি পেলাই হ'লে আনি ফেলে দিব এটা আছো যা হ'ব দে দিম দে যো আমাৰ তাকে যো চাহ খাই এই তুই মোৰ ঘৰ দে এইটো ঘৰ মই জানো কাম কৰা মানুহৰ খেতি ঘৰ কেনে আন হ'ব আৰু গম পাই আৰু মই জানো মোৰ ঘৰ চাইবি এই ৰাস্তাৰ পাই টাইলছ খুৱাই দিছো একদম এতিয়া কাৰ্পেট পাৰিম মই আমাৰ তেওঁ কৈছে মই কাৰ্পেট পাতি দিম দাম ঠিকে আছে মানুহ কিন্তু চেণ্ডেল একদম ৰাস্তাত খুলি আহিব লাগিব আমাৰ ঘৰ ক'ত বনাইছা ঘৰ মেইন টাউনত বনাইছো এইটো চাইবি তই এই তোৰ দাই দে কি বিলাক অ মমি ঐ চেৰখান লৈ যা চুৰ আহিছে মই আগতে এতিয়া মই এতিয়া মোৰ 1 লাখ টকা সোমালাকে কি মই 1 লাখ টকা সোমালাকে এইটো মই 1 লাখ টকা দেখালো এই হ'ব মোক দেখো তুমি ভিতৰত 1 লাখ টকা সোমালা সৰু 1 লাখ টকা মানে বিজনেছ কৰা মানুহ না মানে তোৰ মানে সোমাই থাকে পইচা মই কিমান পইচা আহি গ'ল ইমান পইচা মই কি কৰিম তাকে মাজে মাজে আগতে মই কিয় চুৰ কৰিছিলোঁ হা ক'ব লাগিব আগতে মই তই এতিয়া নিজৰ এতিয়া মই যেতিয়া সেই নেটৰ বিজনেছত সোমাই যাবি তই ক'লে আলু দিয়া সঁচাই দে তই মাৰিছোঁ এতিয়া এটা কাম কৰ 200 টকাটো মোক দিবি 200 টকাটো দিবি নলওঁ তই পইচা দে মই জানো না পইচা দিয়া ভাল বুলি এনেকৈ হেৰি হ'ল এই দুটা তোৰ সম্পত্তি এই মোৰে দে সম্পত্তি দুটা আৰু কি কবি তোৰ নাম চাম সুধিব পাৰিম না ক'ব দে এই নাম চাম কৈ দি কি তোৰ নাম কেকৰি কেকৰি না কি বঢ়িয়া নাম কেকৰি কেনে কৰি আপনারা মানে আগরে আছে তো নমেল লাগে আপনি চলে দেখলেন কি পিয়ে রাখে নাকি ও পিড়া কারণ কি কইছি আমি পিউ দে বাসা নি পিউ দে পিয়ে হবো তো আরে আসুনা এই তুই তোর নাম কি বাসা পাইনচুরা আগতে পানী খাই থাকা নেকি দে পাইনচুরা আইছি কেনে হা এনো দাইদাকে দেখান আগতে কি আছিল মই কি আছিলো তুই আরে অলি গলি সবে জানে সুর বুলি কি কয় চলি বুলি তই কিয় কৈছা এইগিলা মই কিয় কম চবে জানে এটিটো মাতি একবাৰ চিনাকি হম যা এটা মাৰিম এলা চকুই নে আকৌ চকু গাত নাললোৱে মই গাত লাৰিবি নেকি নাই নহয় যা মই চিনাকি হম যা নাই বেলেগ কিবা কামে পইচা লোৱা আৰু যা আৰু 200 টকাটো তাই হাতে দি দিবি নাই মই দিম কিয়া নেদাও হে নাই না মাক পছন্দ মাইৰে মাতা বুলি কগে যা যা মাইৰে মাতা বুলি কগে যা এই আৰজুকে এটা ফোন মাৰো ৰ মই হেল্ল' আৰজু ক'ত আছা তই তই মোৰ ঘৰক লাগি না এটা কাম পাইছোঁ তই যেন কোম্পানীত যাম কৰিছিলি কোম্পানীত যাব নালাগে ঘৰত বহিয়ে মানে মাল কামাব পাৰিবি মস্ত ডাঙৰ মানুহ এটা লগ পাইছোঁ বিৰাট ডাঙৰ মানুহ তই মোৰ ঘৰক লাগি পতা দে পতা মস্ত ডাঙৰ মানুহ ৰাজীৱ ইমান পতাপত মাতিছে আহিলি নেকি তই আহিলোতো মই দে মমি চেৰখান লৈ আহিবিচোন দে লৈ দি চেৰখানতে কহাই নজৰ দিছে তই বহ এতিয়া চেট দিছি ভাল লাগিছে খচা মাৰিমে বহ তে ভাল লাগে কি কেনে কয় বহ তে এবাকে চকু এবাকে ভাঙি মিতি ঠেং চেং তে ঘৰৰ পৰা খেদিম বহ এতিয়া কহাই চাইছা এবাকে নভাগে তুমি ক'তে ৰখিছা যা কি কাম আছিল দিয়ক কৈছোঁ পতাপত মাতিছিলোঁ মানে এটা কাম আছে মস্ত তই এলা কোম্পানী চোম্পানী যাব নালাগে কি কয় মোৰ এলা ৰিক্সা নে কি ড্ৰেছ হৈ গৈছে এইগিলা দেখিছোঁ ৰ এই মানুহ এটা লগ পাইছিলোঁ সি মস্ত ডাঙৰ আগতে চুৰ আছিল এতিয়া চুৰ এতিয়া কৰোলপতি হৈছে এতিয়া গম পাইছে নাই মোকো কিছুদিন পিছত ঘৰ বনাম মই এতিয়া বিল্ডিং বনাম ইয়াতে ইমান ধনী মানুহটোৱে কৈয়ে গৈছে মোক কথা এটা বিশ্বাস হৈ গৈছে চুৰৰ পৰা যায় কি গাড়ী লৈ আহিছে মোক লগ কৰিব আগতে চুৰ আছিল ঠেলা চলাইছিল এতিয়া মানে
ক'লো না তোক মই কৰোলপতি শিকিছি এতিয়া মই কি কৰিব লাগিব এতিয়া কৰিব লাগিব নে পইচা দি তই পইচা দি মই পইচা দিছোঁ তাক কিমান দি 2000 টাকা মই 2000 টাকাই দিছোঁ তাক হ'ব না অঁ ফিক্স তই এইটো বেকাৰ হৈ থাকিব নাংগে আৰু গাঁৱত তই লেবেল দিবি আৰু গাঁৱত অঁ লেবেল দিবি আৰু দে দি এতিয়া পটাপট দি আৰু যা মই ফোনত কথা পাতি দিম তাক হয় নেকি অঁ দিছোঁ দে দে পটাপট অঁ ভাল লাগিছিলে সেই গৈছে না তই ইয়াৰ পৰা তিৰি মৰি থকা তই তহঁতে আহিলি নেকি নাই আহিলো দে এনম তাড়াতাড়ি কেমন আছিস কেরাম আডা খেলা এরি তো গুছিল এই বুড়ব হাত কেরাম খেলবি এ বতে মস্তার কথা বসুন শুন কি কথা কথা মানে কলিও গোটা কারজুক চিন পেনা নেপা পা 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 পাও সি মোৰ লগত পুৰিতে মো ধনী ধনী বহি মো ধনী পইতো ধনী দিছে না মোৰ ড্ৰেছ কি কয় এই মই বিল্ডিং বনাম এতিয়া দিছোঁ তহঁতে তোৰ হবাৰ মস্যা আছে নে নাই আছে 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 যদি শুন কথা এটা কওঁ কে নাই হসে নাকি করবি না রে কেন করে দে করাস দি দিতে কি পয়সা দি 4000 করি আমি তো শুনি বাচ্চা আছে ধন্যবাদ এ। আছে আমারও 4000 দি মমি আহিবিছো লাভ আচ্ছা এইটো পইচাটো লচোন হবি দৈ আৰু কি ফুচুৰকে কথা পাতিছা কোনে এইটো এইটো মোৰ তিৰি ইমান ধুনীয়া কি কুকুৰাত গৈছে না তিৰিটো গৈছা পাই গৈছে না যা হেই তুমি ভিতৰত যা ইয়াতে কি ৰখি থাকা খালি মানুহ আহিলে ৰখি থাকে ইয়াতে পইচাটো লৈছে আৰু যাবা কেনে তিৰি নিলোৱে তুমি খালি তিৰিটো গৈছে থাকে মোৰ কামত আহিলি চালা আজি ৰাজিবা কিংকে মাৰিম দা মোৰো পইচা মাখা নিছি মোৰো খাচিৰা পইচা 2000 টাকা মোৰো 2000 টাকা নিছে সি আজি আগ্ৰহ ইমান কষ্ট কৰি পইচা মাখা জমা কৰিছিলোঁ চালাই চেঞ্জ আমাক নকৰিলেকে একো সি বেটা ঘৰত মাতি লৈ গৈছে কৈ চেঞ্জ কৰিম আমাক 2000 দগো টাকা মাতি লাগিছিল নিছিলি চাবি সোমাই দিব লাগিব মুখত আজি এনে ৰাগ উঠি আছে ইমান কষ্ট কৰা পইচা 2000 টাকা নিছে তাক দেখা পালে মাৰিম তাক আজি 2000 টাকা জালা গম পাব ৰে বেয়া মাৰিম ৰাজিৰা আজি আছিলো নে আগ্ৰহ আজি ক'ত যাবি আজি ক'ত যাবি কি আজি ভিক্ষে নেদাও য আমার এও নাই চালা কুকুৰতে এংটি বেয়াকে মাৰছি আইও ইমান জাগাত মাৰছি আৰু চুৰ বেটাক এৰ কামৰ কাৰণে মই আজি মোৰ তিৰিও চিনি নাপাই গৈছি তাক বাচাক আজি হাই গাইছ চ' আজি আমি এটা ফানি ভিডিঅ' বনালোঁ মানে ফানিও নহয় লগতে মেছেজো কিন্তু এনেকুৱা কাম যাতে আপোনালোকে কেতিয়াও নকৰে এটা ধৰ বিজনেছটো নেটৱৰ্কিং বিজনেছ বুলিয়ে কয় কিন্তু এই বিজনেছটোৰ পৰা কি ফাইদা হয় কি লাভ হয় মানুহৰ চ' যি কি নহওক আপোনালোকে ভিডিঅ'টোত বুজি পাইছে চাগে বিশেষ কৰি নকওঁ গতিকে ক'ব এই লগত মই এই নাম মমি হয় কিন্তু এই লগত মই আগতেও ভিডিঅ' বনাইছোঁ মমিয়ে কি কয় কৈ থাকিব মই নকওঁ আকৌ হাই গাইজ মই এই ভিডিঅ'টোত নতুনকৈ আহিছোঁ আজি ফাৰ্ষ্ট ভাল লাগিছে কৰি চ' এইখিনি বুজাই দিছে গম পাইছে কিজানি কি কৈছে চ' লাইক কমেণ্ট শ্বেয়াৰ এইখিনি যাতে গোটেই কৰি দিয়ে থেংক ইউ